কেনেকুৱা লাগছে আজি আপোনাৰ আপোনাৰ ডেইলি ইনকাম কিমান মান হয় এনে মোটামুটি মানে গাইছ নেকি দাস কৰি দিয়ক অলপ কৈ দিছোঁ তো দেখা গুড মৰ্নিং গাইজ বাছি আছো দিয়ক কিবাকে মানে বৰ্তমান হৈ গ'ল ধুনীয়াকৈ পুৱা মানে আজি মানে ফাৰ্ষ্ট টাইম মানে মোৰ বাইকখন মানে কলেজত নিম বুলি ভাবিছোঁ কিন্তু লগতে মানে অলপমান মানে কি ফাৰ্ষ্ট টাইম নাৰ্ভাছ ফিল থাকে না কিন্তু নিম বুলি ভাবিছোঁ কিন্তু কি গাইছ গম নাপাওঁ লগতে কিন্তু গাইছ মানে যিটো মানে হেলমেট মানে মই মানে বাইকখনৰ পৰা পাইছোঁ সেইটো হেলমেট একেবাৰে মই মানে নিপিন্ধোঁ সেইটো কোনো নিপিন্ধিব কাৰণ সেইটো ইমান ছেফটি নহয় বাট মানে কি এটা হেলমেট আমাৰ দাদাৰ আছে ধুনীয়াকৈ লৈ আহোঁ মানে ফাইনেলি হেলমেট এইটোৱে এতিয়া ধুনীয়াকৈ যাম মানে কি মই এটা মানে বস্তু তাৰমানে বিশ্বাস কৰোঁ মই যদি যিকোনো ধৰি লওক মানে ফাৰ্ষ্ট টাইম কিছুমান যদি কাম কৰিব যাওঁ লগত অলপমান ফাৰ্ষ্ট টাইম নাৰ্ভাছনেছ কাম কৰিব গ'লে মই ডেইলি কামটো কৰাৰ আগতে গাইছ মানে মই হনুমান চালিচা গাইছ মানে পঢ়োঁ আৰু এইটো মানে মোৰ এটা বিশ্বাস আৰু মোৰ এটা মানে পজিটিভ পাৱাৰ মানে মই লাভ কৰা বুলি ভাবোঁ তো আপোনালোকৰ যদি মানে কি ইচ্ছা কৰে পাৰে মানে পঢ়িব এনেকৈ সেইকাৰণে মই আপোনাক কৈ দিলোঁ আৰু গাইছ মানে চাওক মানে ফাইনেলি পাই গ'লোঁ হাইৱে চাওক হাইৱে পাই ইয়াত মানে ইমান মানে মোৰ আজি ভয় লগা নাই যিমান মানে ভাবি আছিলোঁ মানে কি হাইৱেত মানে উঠাব পাৰিম নে নোৱাৰিম বাট মানে গাড়ীবিলাক আহি আছে মানে গাইছ মানে মেইন মানে এইখিনিয়ে মানে so high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Times don't fly too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. Bye bye. গাইছ মানে আমি মানে কিছুমান বস্তু নিজে নাখাওঁ দিয়ক আমাক বেলেগে খুৱাই দিব লাগিব তোক দেখা মানি খুৱাই দিয়া তোক দেখা মানি না ভাই মানে গাইছ মানে দাস কৰি দিয়ক অলপ খুৱাই দিছোঁ তোক দেখা চাওক মানে এতিয়া ধুনীয়াকৈ মানে আহিছোঁ মানে ফুৰিব লগতে মানে এই মানে ঠাইখিনি চাওক মানে যিখিনি এয়া মানে গাইছ মানে মেইনকৈ মানে গাঁৱৰ পৰিৱেশ চাওক মই এটা কথা কওঁ মানে কি লাডাখ হওক যিকোনো হওক বাট মানে এই মানে ধান ৰোৱাৰ এইখিনি সময়ত মানে ধান পকাৰ আগৰ এইখিনি মুহূৰ্ত গাইছ মানে যেনেকুৱা এটা মানে কি ভাইবছ দিয়ে মানে সেউজীয়া আমি মানে আহিছোঁ মানে ৰিলেক্স কৰাৰ কাৰণে পিছত মানে ই মানে হেলাচ কৰি আছে সেইকাৰণে মানে হেলমেটটো পিন্ধি আছে এতিয়া আমি গাইছ মানে ক্ৰম মানে এনেকৈ গাঁও গৈ ক্ৰম মানে 5-6 কিলোমিটাৰ এনেকৈ ধুনীয়াকৈ চলাই আহি মানে গাইছ চাওক মানে মই ভাবছোঁ মানে কি গাঁৱত যিমান পাৰোঁ সিমান চলাম আৰু সিমানে হাতখন বহাই ল'ম হাতখন বহিছে বাৰু বাট আৰু অলপ বহাই ল'ম 2000 years later
ফাইনেলি গাড়ীখন থৈ দিয়া হৈ গ'ল লগতে চাওক মানে কি বহুত মানে ফুৰিলোঁ আৰু ভিডিঅ'টো একদম চিম্পল মই আগতে কৈছোঁ মানে কি মই মানে যিমান পাৰোঁ ডেইলি ব্লগ দিম আৰু চাওক বাট মানে কি হ'লেও মই আকৌ চেলিব্ৰিটি নহয় আপোনালোকে যদি টাইম পায় প্লিজ মোৰ মানে ব্লগটো চাবলৈ চেষ্টা কৰিব লগতে তেনেকৈ এতিয়া হৈ গ'ল মানে সন্ধিয়া আৰু তো গাইছ মানে এইটো ব্লগ ইয়াতে সামৰোঁ লগতে মানে যদি মানে কিবা ভুল ক্ষমা কৰি দিব লগতে যোনে নতুনকৈ আহিছে প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰটো কৰি দিব বুলি আশা থাকিল